আমি বহুত বেছিকৈ ব্যৱহাৰ কৰা এবিধ খাদ্য হৈছে দৈ। এই দৈ আমাৰ মাজৰে বহুতে খাই ভাল পায় আৰু বহুতে খাবলৈও ভয় কৰে, কাৰণ কিছুমান বেমাৰ বঢ়ায় বুলি কোৱা হয়। আৰু কিছুমানে যদিও দৈ খায় কিন্তু তাৰ বেনিফিটখিনি নাজানে। আৰু আটাইতকৈ ডাঙৰ কথা, এই দৈ দিনৰ কোন সময়ত খালে ভাল হয়, কেনেকৈ খালে ভাল হয়, কি বস্তুৰ লগত মিক্স কৰি খালে অপকাৰ হয়, শুদ্ধকৈ দৈ খোৱাৰ নিয়মসমূহৰ বিষয়ে আজিৰ এই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। নিয়মৰ লগতে বেনিফিটখিনি জানিবই লাগিব। গতিকে প্ৰথমতে বেনিফিটখিনি জানি লোৱা হওকচোন। প্ৰথমতে জানো আহক এই দৈ কেনেকৈ চুলিত ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰকৃততে দৈ আমাৰ চুলিৰ গুৰিৰ বাবে খুবেই ভাল। যিসকলৰ উফিৰ সমস্যা থাকে তেওঁলোকৰ বাবে দৈ সনাটো খুবেই ভাল। অলপ দৈ লৈ যেতিয়া চুলিৰ গুৰিত মাছাজ কৰি আধা ঘণ্টা সময় থৈ দিয়ে, তাত থকা এচিটিক নেচাৰে আমাৰ ইনফেকশ্যনসমূহ চাফা কৰিবলৈ বা ভাল কৰিবলৈ সহায় কৰে। লগতে চুলিখিনি কোমল কৰে আৰু স্মুথনিং কৰিবলৈ সহায় কৰে। আৰু চুলিৰ গ্ৰোথৰ বাবেও দৈ খুবেই উপকাৰী। দ্বিতীয়তে, বহুতৰে আজিকালি পেচাবৰ ইনফেকশ্যন হোৱা দেখা যায়। তেনে ক্ষেত্ৰত আপোনালোকক দৈয়ে বহুত ডাঙৰ মেডিচিন হিচাপে কাম কৰিব। কেনেধৰণে গম পায়নে? আমি যদি দৈ ব্যৱহাৰ কৰি বাটাৰ মিল্কৰ প্ৰস্তুত কৰোঁ, ৰ'ব, বাটাৰ মিল্ক মানে কি জানেনে? বাটাৰ মিল্ক মানে হৈছে দৈৰ পানীটো। অৰ্থাৎ অলপ দৈ লৈ তাত অলপ পানী মিক্স কৰি ল'ব পাৰে আৰু অলপ ক'লা নিমখ আৰু অলপ জিৰা তাত দি ল'ব পাৰে আৰু গোটেইখিনি ভালকৈ মিক্স কৰি লৈ আমি বাটাৰ মিল্ক বনাই ল'ব পাৰোঁ। আৰু এই বাটাৰ মিল্কে আমাৰ UTI অৰ্থাৎ ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন, পেচাব জ্বলা-পোৰা কৰা, পেচাব ভালদৰে নোহোৱা আদি সমস্যাবোৰত সহায় কৰা দেখিবলৈ পোৱা গৈছে। দৈ আমাৰ ছালৰ বাবেও খুবেই ভাল। যদি দৈ আপোনালোকে খায় তেনেহ'লে পাকস্থলী চাফা কৰে, টক্সিনখিনি বাহিৰ কৰি দিয়ে, লগতে ভাল বেক্টেৰিয়াসমূহ গ্ৰ' কৰে। দৈয়ে আপোনালোকৰ মুখত গ্ল' আনি দিয়ে। ইয়াৰ উপৰিও দৈ আপোনালোকে ডাইৰেক্ট মুখতো সানিব পাৰে। ই মইশ্চাৰাইজাৰ হিচাপে কাম কৰে। লগতে আমাৰ ছালৰ pH লেভেলটো মেইনটেইন কৰি ৰাখে, যাৰ ফলত আমাৰ ইনফেকশ্যনবোৰৰ পৰা আমাক বচায়। আৰু লগতে খুব বেছি পিম্পলছ হৈ থাকিলেও কম কৰাত ই সহায় কৰে। বেনিফিটছখিনি যিহেতু গম পালে, এতিয়া জানো আহক প্ৰকৃততে আমি দৈ খাওঁতে কি কি সৰু সুৰা ভুল কৰি থাকোঁ। কোনটো সময়ত খাব লাগে, দিনত বা ৰাতি বা দুপৰীয়া কোনটো সময় বেষ্ট হয়, আৰু লগতে কেনেধৰণে খাব লাগে, কি কি বস্তু ইয়াত মিক্স কৰিব পাৰি, সেই সকলো বিষয়ে অলপ জানো আহকচোন। দৈ প্ৰকৃততে দিনৰ ভাগত খাবলৈয়ে চেষ্টা কৰিব লাগে। আয়ুৰ্বেদৰ মতে সূৰ্যাস্তৰ পিছত দৈ খোৱাটো এভইড কৰিব লাগে। যিমান পাৰে দিনৰ ভাগতেই খালে ই বেষ্ট হয়। আচলতে সকলোতকৈ ভাল সময় হৈছে দুপৰীয়া। দৈত মিক্স কৰা দুটা বস্তু হৈছে চেনি আৰু নিমখ। কিন্তু চেনি আৰু নিমখৰ জেগাত যদি আপুনি অলপ গুড় নহ'লে ক'লা নিমখ ব্যৱহাৰ কৰে, ই অলপ বেছিয়ে লাভজনক হয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, আজিকালি বজাৰত বিভিন্ন ধৰণৰ ফ্লেভাৰ থকা দৈ পোৱা যায়, যেনে ষ্ট্ৰবেৰী ফ্লেভাৰ, মেংগ' ফ্লেভাৰ আদি বিভিন্ন ধৰণৰ ফ্লেভাৰ মিক্স কৰা থাকে। এই দৈবোৰৰ বেনিফিট নিশ্চয় আমাৰ পিয়ৰ দৈৰ দৰে নহয়, কিয়নো ইয়াত বিভিন্ন ফ্লেভাৰ মিহলোৱা থাকে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী হ'ব পাৰে। সেইবাবে আটাইতকৈ বেষ্ট হৈছে ঘৰত গাখীৰ থৈ বনোৱা দৈ, যিটো টেঙা দৈ। টেঙা দৈ আমাৰ শৰীৰৰ বাবে বেষ্ট বুলি দেখিবলৈ পোৱা গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।